কেছ কি খবৰ আপোনালোকৰ সকলোৰে খবৰ ভাল। তো কেছ বহুত দিনৰ মূৰত মই আৰু আকৌ আহি গ'লোঁ, মানে বহুত দিন মই ভিডিঅ' দিয়া নাছিলোঁ কিবা এটা কাৰণত, মানে ঘূৰাব এটা কাৰণে। তো গাইছ সেইবিলাক বাদ দিয়ক, কালি হৈছে আমাৰ থেথা গাঁৱত 2 তাৰিখ ফাগুনৰ 2 তাৰিখ কালি থেথা গাঁৱত যজ্ঞ আছে। তাৰ কাৰণে আমি মানে প্ৰত্যেকবাৰে ভোগৰ মানে যোগাৰ খান্তি দিওঁ অলপ চলপ, আৰু ধূপি সাজু দিওঁ, সেইকাৰণে আমি দিবলৈ গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক। তাত এতিয়া মানে বহুতো মানুহ আছে, আপোনালোকক মই সকলোখিনি দেখাই আছোঁ। মই চাইকেল চলাই এতিয়া থানালৈকে গৈ আছোঁ, মই আমাৰ যোগাৰখিনি দিবলৈ। আমাৰ মনাখনতে ধুনীয়াকৈ বস্তুখিনি ভৰাই লৈ আহিছোঁ, আৰু মই মিঠাইটো আহি পেলাই ইয়াতে দিব লাগিব। আৰু ইয়াৰ কালি যোগাৰবিলাক কৰি আছে ইয়াতে। কালি ৰন্ধ উঠিছে আৰু ইয়াত চব্জি কাটি আছে, আৰু কালি পেণ্ডেল ধুনীয়াকৈ পেণ্ডেলো দিছে ইয়াতে, মানে চব্জি আলু কাটি আছে এইবিলাক। ইয়াতে কালি হাজাৰ হাজাৰ মানুহে ভোগ খাব। আৰু এইখন মেইন থানখন, ইয়াতে কালি মানুহবোৰ আহিব কালি যজ্ঞ যিহেতু। তো গাইছ আজি হৈছে নেক্সট ডে, মানে আজি হৈছে ফাগুনৰ 2 তাৰিখ, আৰু আজি যজ্ঞখন আছে। আজিয়ে বহুত মানুহ, হাজাৰ হাজাৰ মানুহ আহিব ইয়াতে। আমি গৈ আছোঁ, আমি চাবলৈ আপোনালোককো দেখাই আছোঁ। চাওকচোন কিমানবোৰ গাড়ী আহিছে, আমি গৈ আছোঁ লাহে লাহে। আমি মানে খোজকাঢ়ি আহিছোঁ দিয়ক গাইছ, বেছি দূৰ নহয় যাতে। আমাৰ ঘৰতে ওচৰতে হয় ইয়াৰ, আৰু আপোনালোক কোনে কোনে আহি গৈছে ইয়াৰ যজ্ঞত জনাবচোন। আমাৰ কালি যিমানবোৰ গাড়ী গৈছে চব মানে তাত থানলৈকে গৈ আছে, আৰু মানে এই পথাৰৰ মাজে মাজে মানুহবিলাকে মানে আহিছে। সেইবাগো এখন গাঁও আছে, মানে ৰাস্তা নাই অহা, মানে ৰাস্তা আছে নোহোৱা নহয়, কিন্তু বহুত দূৰ ঘূৰিব লাগে, সেইবাবে পথাৰে পথাৰে আহিছে। তো গাইছ আমি খোজকাঢ়ি আৰু এটা কাৰণ আছে, মানে আমাৰ মন্দিৰটোলৈকে হৈছে 1 কিলোমিটাৰমান, মানে থানকলৈকে হৈছে 1 কিলোমিটাৰমান। তাৰ আধা কিলোমিটাৰমান আগতে মানে গাড়ীগিলা থবা দিয়ে, যিহেতু আধা কিলোমিটাৰ আগত থবাই দিয়ে, 5-6 মিনিট আমি খোজকাঢ়ি যাব পাৰিম, যাতে নাই খোজকাঢ়ি আহিলোঁ গাইছ। তো গাইছ এবাকে সৰিয়হৰ খেতি কৰিছিল, মানে তুলি আছে মানুহবিলাকে কিছুমানে। আমাৰো ওচৰৰ খেতি গাড়ী তাতে আমিও তুলিব আহিম, আপোনালোকক ভিডিঅ' কৰি দেখাম কথাখিনি। সেইখিনিও দেখাম আমি আপোনালোকে। এই গাছ এজোপা আছে তাতে, সেইখিনিতে আমাৰো খেতি আছে। মানে যাই আছোঁ এতিয়া, যজ্ঞত যাই আছোঁ হয়নে? আজি কি কিনিম বুলি ভাবিছ তই? আপুনি কিন্তু মানে পইচা নাই না, তই দিবি মই নেকি? অলপ চলপ দিম দে, কি কিনিবি কৈছোঁ। দে হ'ব দে, কি কিনিবি? ভাল লাগে কিনিব, তই পইচাটো দিবি খালি। পইচা বেছি নহয়, মই অলপ মানে বেছি দামী বস্তু নাচবি আৰু, কম দামী মানুহ না। তো গাইছ মই ভায়েক না, অলপ দিবা লাগিব অলপ চলপ দিবা, সেইটো মোৰ বাইদেউ। তো গাইছ আমি একলা কালি খোজকাঢ়ি আছোঁ, সেইটো নহয় গাইছ, আমাৰ পিছফালে বহুত মানুহ আছে, চাক গাইছ। মানুহ চাক গাইছ, মানুহ চাক। এই গাইছ বহুত মানুহ হৈছে, মই দেখি পাগলা হৈ গৈছোঁ গাইছ, দুনিয়াৰ মানুহ হয়নে? দুনিয়াৰ মানুহ হৈছে না। হয় হয়, বহুত মানুহ আছে। তো গাইছ আমি থানখন আহি পেলাই চাওকচোন, মানুহ মানে ভৰিত ঠাই দিয়া, মানে খোজ দিয়া ঠাই নোহোৱা হৈছে বুলি কৈছে, সেনেকুৱা হৈছে। এইবিলাকৰ মানুহ কম আছে, অলপ তেতিয়াতো মানুহ হ'ব। আপোনালোকে যদি আহি পোৱা নাই এবাৰ আহিবচোন, মানে বহুত বেছি মহত্বপূৰ্ণ থান হয় এখন, এবাৰ আহি চাব আপোনালোকে। তো গাইছ আমি এতিয়া থানখনৰ ভিতৰলৈ সোমাই আহিলোঁ, এতিয়া আমি চাকি বন্তি জ্বলাম, আৰু মানে অলপ থানখন ভালকৈ ঘূৰিম, ভালদৰে চাম, মানে দেখিছোঁ আৰু চাওঁ ভালদৰে, ভাল লাগে যি দিনটোত আহি, মানে ফাগুন 2 তাৰিখে চালে বহুত বেছি ভাল লাগে। আপোনালোকে আহিব। ইয়াত তেনেধৰণৰ কোনো স্থায়ী মন্দিৰ, মানে মন্দিৰৰ দৰে নহয়, এখন থান মানে চাৰিওফালে ৱাল চাৰিওফালে গছ আছে, গছডালতে মানে চাকি বন্তি দিয়ে। এতিয়া আমি মানে চাকি কিনিবলৈ গৈ আছোঁ, ইয়াত মানে বহুতো ছাতিৰ দোকান আছে, আপোনালোকে আহিলে কিনিব পাৰিব, আৰু মালাও দিব পাৰিব, গামোচাও বান্ধিব পাৰিব, যিকোনো আপোনালোকে মানে ছাতিৰ লগতে বহুতো কিবা কানি আপোনালোকে দিব পাৰিব, আপোনালোকে আহিলে দেখিবলৈ পাব। ফাগুনৰ 2 তাৰিখ বুলি নহয়, কোনো কথা নাই, আমাৰ মানে মাঘৰ 1 তাৰিখৰ পৰাই মানুহ আহি থাকে মন্দিৰ, মানে থানখনলৈ, আপোনালোকে আহিব পাৰিব। আৰু ফাগুনৰ 2 তাৰিখে ইয়াত বহুত মানুহৰ কাৰণে ভোগ বনাই, মানে মই গৈ আছোঁ অলপ পিছত আপোনালোকক দেখাই আছোঁ। ইয়ালৈ আহিলে মানে কোনে মানে লঘোণে যাব নালাগে, মানে ভোগ গ্ৰহণ কৰিহে যাব পাৰিব, আপোনালোকে টেনশ্যন ল'ব নালাগে। আৰু এই মই ছাতি কিনিলোঁ, ধুনীয়াকৈ কিনি লগাই দিলোঁ, আৰু এইবাৰ আমি আহিছোঁ ভোগ গ্ৰহণ কৰা ঠাইলৈ। ইয়াক চাওকচোন কিমান মানুহে কাৰণে ভোগ বনাইছে ইয়াত মানে বহুতো টেনাৰচৰ পৰা বস্তু, মানে যোগাৰখিনি আনি ইয়াতে আনি পেলাই ভোগ ধুনীয়াকৈ বনায়, আপোনালোকে খাব পাৰিব ইয়াতে আহিলে। চাওকচোন কিমান আছে ইয়াতে, প্ৰায় 5,000 মানুহৰ কাৰণে ইয়াতে ভোগ গ্ৰহণ কৰিব। আৰু আপোনালোকে যদি ইয়াত ভোগৰ যোগাৰ দিয়ে, কিছুমান দিলে ইয়াতে আপোনালোকে ধুনীয়াকৈ পেকিং কৰি ঘৰলৈ নিবলৈ দিব। আৰু ইয়াক চাওক বহুতখিনি মানে বনাব আছে, খিচাৰি ইয়াতে আলু গোটাই আছে, বন্ধাকবি গোটাই আছে। এতিয়া বাইদেউ আৰু মই ভোগ খাবলৈ বহিছোঁ।
এয়া চাওকচোন কিমান মানুহে ভোগ খাই আছে আৰু ওপৰৰ পৰা ধুনীয়াকৈ মাত দি ওপৰৰ পৰা মোক দেখাই দিছোঁ কিমান মানুহে ভোগ খাব ধৰি আছে। এয়া চব মানে ভোগ খোৱা মানুহ এইখিনি আৰু মন্দিৰটোৰ বাগে মানে